নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ইনফৰমেটিভ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা বহুতৰে সুবিধা হ'ব আৰু যদিহে মোৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ বাবে ভাৰত চৰকাৰে বিশেষভাৱে প্ৰণয়ন কৰি উলিওৱা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সম্পৰ্কে কিছু আভাস দিবলৈ চেষ্টা কৰিম। আৰু এই আঁচনিখন ভাৰত চৰকাৰে প্ৰণয়ন কৰি উলিয়াইছিল। বৰ্তমান অসমতো এই আঁচনি বিশেষভাৱে প্ৰযোজ্য হৈ আহিছে। 2011 চনৰ চেঞ্চাছৰ জৰিয়তে এই আঁচনিৰ অধীনত তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিছিল আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে যিসকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে তেওঁলোকৰ বাবে 5 লাখ টকাৰ ভিতৰত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা। আৰু 2011 চনৰ পিছৰ পৰা এই আঁচনিৰ অধীনত কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। কেৱল মাত্ৰ 2011 চনতে চেঞ্চাছ হোৱা পৰিয়াললৈ যদি নতুন সদস্য আহে, যেনে নৱবিবাহিত বা জন্ম হোৱা শিশু, তেওঁলোকৰ নামহে উপযুক্ত প্ৰমাণৰ জৰিয়তে আয়ুষ্মান কাৰ্যালয়ত সেই তালিকাখনত নাম সন্নিৱিষ্ট কৰা হ'ব। যদিহে আপোনালোকক কোনোবাই ভুৱা প্ৰতিশ্ৰুতি দিছে যে বৰ্তমানেও এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পৰা হয়, কিন্তু সেয়া সম্পূৰ্ণৰূপে ভুৱা। আপোনালোকক হয়তো বহুতে প্ৰলোভনো দিব পাৰে যে কিবা এটা মাচুল দিয়াৰ বিনিময়ত আপোনালোকক তেওঁলোকে সেই আঁচনিৰ অধীনত নাম সন্নিৱিষ্ট কৰিব, কিন্তু সেয়া সম্পূৰ্ণ ভুল হয়, কিয়নো বৰ্তমানে তেনেকুৱা কোনো ধৰণৰ অৰ্ডাৰ চৰকাৰে উলিওৱা নাই। আৰু 2011 চনৰ চেঞ্চাছৰ অধীনত বৰ্তমান সময়লৈকে অসমৰ প্ৰায় 27 লাখতকৈও অধিক মানুহে এই আঁচনিৰ সুবিধা লাভ কৰি আছে। আৰু যিসকল লোকৰ নাম এই তালিকাত সন্নিৱিষ্ট আছে তেওঁলোকে এখন গোল্ড কাৰ্ড বনাব লাগিব আৰু সেই গোল্ড কাৰ্ডখন বনাবৰ বাবে তেওঁলোকে ওচৰৰ হস্পিটেললৈ গৈ তেওঁলোকৰ যোনটো ID নাম্বাৰ, অৰ্থাৎ সেই নাম্বাৰটো দিলে তেওঁলোকক গোল্ড কাৰ্ডখন দিয়া হ'ব। কিন্তু প্ৰথমে তেওঁলোকে জানিব লাগিব যে তেওঁলোকৰ নাম এই তালিকাত সন্নিৱিষ্ট আছেনে নাই। কিন্তু বৰ্তমানেও এনে কিছুমান লোক আছে যিসকলে তেওঁলোকৰ নাম সন্নিৱিষ্ট থকাৰ পাছতো গম নাপায় যে তেওঁলোকৰ নাম এই তালিকাত সন্নিৱিষ্ট হৈ আছে। সেয়েহে মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে অতি সহজতেই আপোনালোকৰ নাম এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছে নে নাই তাক জানিব পাৰিব। আৰু কেনেদৰে এই আপোনালোকৰ নাম সন্নিৱিষ্ট আছে নে নাই জানিব, সেই সম্পৰ্কে আজি মই কিছু পৰিমাণে আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। আয়ুষ্মান ভাৰতৰ এলিজিবিলিটি চেক কৰিবৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰতে গৈ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো চাৰ্চ কৰিব লাগিব। আৰু এই আপোনালোকক স্ক্ৰীনত দেখাইছোঁ যে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে mera.pmjay আৰু সেইটো চাৰ্চ কৰাৰ লগে লগে এই আপোনালোকে দেখিছে যে যোনটো প্ৰথমতে আছে MI এলিজিবল মেৰা PMJAY, সেইটোত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে এখন স্ক্ৰীন আহিব আৰু ইয়াতে দেখিছে আপোনালোকে স্ক্ৰীনখনত আছে লগ ইন মোবাইল নাম্বাৰ, অৰ্থাৎ মোবাইল নাম্বাৰ জৰিয়তে আপোনালোকে এলিজিবিলিটিটো চেক কৰিব পাৰিব। আৰু ইয়াতে কিছুমান ইনফৰমেশ্যন আছে য'ত দিয়া আছে प्रधानमंत्री जन आरोग्य योजना के अंतर्गत 10 करोड़ से अधिक परिवारों को लाभ मिलेगा। अर्थात এই आरोग्य योजनार अधीनत 10 कोटिरो अधिक मानुहे सुविधा लाभ करिब। नेक्स्ट হৈছে अपने मोबाइल नंबर से लॉगिन कर पता करें आपका परिवार प्रधानमंत्री जन आरोग्य योजना में सम्मिलित है या नहीं। अर्थात আপোনালোকে নিজৰ মোবাইল নম্বৰ জৰিয়তে চাব পাৰিব যে আপোনালোকৰ পৰিয়ালটোৰ এই আঁচনিৰ অধীনত আছে নে নাই। नेक्स्ट प्रधानमंत्री जन आरोग्य योजना का नाम लेने के लिए लाभ लेने के लिए आपको कोई आवेदन करने की ज़रूरत नहीं है। अर्थात ये आँचनिर सुविधार বাবে কোনো आवेदन करार प्रयोजन নাই। नेक्स्ट अगर आपका परिवार प्रधानमंत्री जन आरोग्य योजना लिस्ट में सम्मिलित है तो आप चिकित्सा उपचार के लिए किसी भी सूचीबद्ध हॉस्पिटल में प्रति वर्ष 5 लाख रुपया तक सुविधा लाभ कर सकती है। अर्थात আপোনালোকে যদিহে এই আঁচনিৰ অধীনত আছে তেতিয়াহ'লে প্ৰতি বছৰে সেই আঁচনিৰ অধীনত থকা যিকোনো হস্পিটেলৰ পৰা 5 লাখ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। আৰু এই স্ক্ৰীনত আপোনালোকক দেখাইছোঁ যে মোবাইল নাম্বাৰৰ জৰিয়তে কিদৰে লগ ইন কৰিব পাৰিব। প্ৰথমে আপোনালোকে মোবাইল নাম্বাৰটো এড কৰিব তাতে, আৰু নেক্সট তাতে দিয়া আছে যে এণ্টাৰ কেপচা ইমেজ, অৰ্থাৎ যোনটো কেপচা যি আছে সেইটো আপোনালোকে ইয়াত টাইপ কৰিব আৰু টাইপ কৰি তলত যোনটো আছে জেনেৰেট OTP সেইটো ক্লিক কৰিব। আৰু
এয়া ক্লিক কৰি দিছোঁ মই আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নিজৰ মোবাইললৈ 6 ডিজিটৰ এটা OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াতে মানে এড কৰিব লাগিব এয়া মই আপোনালোকক দেখাইছোঁ যে ইয়াতে মই যোনটো OTP মোবাইললৈ আহিছে সেইটো মই ইয়াতে সাবমিট কৰি দিছোঁ আৰু সাবমিট কৰাৰ লগে লগে ইয়াতে এখন পুনৰ বেলেগ এখন স্ক্ৰীন ওলাব তাতে আছে যে সিলেক্ট ষ্টেট অৰ্থাৎ যোনখন ষ্টেট হয় সেইটো আমি সিলেক্ট কৰিব লাগিব ইয়াতে মই দেখাইছোঁ ইয়াতে আপোনালোকে ফাৰ্ষ্টে ষ্টেট অৰ্থাৎ আসাম বুলি সিলেক্ট কৰাৰ লগে লগে নেক্সট অপশ্যনটো আছে সিলেক্ট কেটেগৰী অৰ্থাৎ কেটেগৰী চাৰিটাৰ ভাগত ইয়াত দেখুওৱা হৈছে সাৰ্চ বাই নেম সাৰ্চ বাই SSD নাম্বাৰ সাৰ্চ বাই ৰেচন কাৰ্ড নাম্বাৰ সাৰ্চ বাই মোবাইল নাম্বাৰ অৰ্থাৎ ইয়াত থকা যিকোনো চাৰিটা কেটেগৰীৰ ভিতৰত আপোনালোকে যিকোনো এটা সিলেক্ট কৰিলে হ'ব ইয়াতে মই ৰেচন কাৰ্ডটো যিহেতু দিম সেইকাৰণে মই ৰেচন কাৰ্ড নাম্বাৰটো সিলেক্ট কৰিছোঁ আৰু ইয়াতে মই এটা ৰেচন কাৰ্ড নাম্বাৰ দি আপোনালোকক দেখাম মই ইয়াতে আপোনালোকক ৰেচন কাৰ্ড দি দেখাইছোঁ কিন্তু আপোনালোকে নাম SSD নাম্বাৰ ৰেচন কাৰ্ড মোবাইল নাম্বাৰ যিকোনো এটা দি চাব পাৰিব আৰু এয়া ৰেচন কাৰ্ড এড কৰাৰ লগে লগে নাম্বাৰটো ইয়াতে পৰিয়ালৰ যিসকল সদস্যৰ নাম অন্তৰ্ভুক্ত আছে এই লিষ্টখনত আপোনালোকে দেখা পাইছে আৰু সকলোৰে এজ জেণ্ডাৰ SSD নাম্বাৰ ডাটাৰ সোৰ্চ সকলোবিলাক আপোনালোকে পাই যাব আৰু যদিহে আপোনালোকে ডিটেইলছত চাব বিচাৰে তেতিয়াহ'লে প্ৰতিজন পৰিয়ালৰ সদস্যৰ নামৰ এগেইনষ্টত থকা ডিটেইলছত সাৰ্চ কৰি দিয়াৰ লগে লগে তেওঁলোকৰ সকলোবিলাক ডিটেইলছত ওলাই আহিব কিন্তু মই এইবিলাক ব্লাৰ কৰি দিছোঁ যিহেতু এইবিলাক অলপ প্ৰাইভেচি হয় সেইকাৰণে আৰু ইয়াতে যদি গেট ডিটেইলছ অন SMS বুলি যোনটো ক্লিক কৰিব তেতিয়া আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি কেপচাটো এড কৰাৰ লগে লগে আপোনালোকৰ নিজৰ মোবাইললৈও সেই ডিটেইলছখিনি যাব মানে আপোনালোকে নিজৰ মোবাইলতে নিজৰ ডিটেইলছখিনি চেক কৰিব পাৰিব আপোনালোকে যদি আৰু অধিক এই আঁচনিটোৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে এই য়েল্লো কালাৰ যোনটো ইনফৰমেশ্যন বুটাম আছে তাতে ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে এখন লিষ্ট আহিব তাতে ধুনীয়াকৈ সকলোখিনি লিখি থোৱা আছে এয়া আপোনালোকক মই দেখাইছোঁ ফাৰ্ষ্টটো হৈছে যে ইফ ইউ হেভ ফাউণ্ড yourself in the PMJAY list then you are entitled to receive benefits under the scheme অৰ্থাৎ যদিহে আপোনাৰ নিজৰ নামটো সেই আঁচনিৰ অন্তৰ্ভুক্ত আপোনালোকে দেখিছে তেতিয়াহ'লে এই আঁচনিৰ অধীনত সকলোবিলাক সুবিধা লাভ কৰিব নেক্সট পইণ্টটো হৈছে no payments or registration is required for availing benefits অৰ্থাৎ এই ক্ষেত্ৰত কোনো ধৰণৰ পেমেণ্ট অৰ্থাৎ মাচুল দিয়াৰ প্ৰয়োজন নাই নেক্সট দিয়া আছে যে ইফ ইউ হেভ ফাউণ্ড ইউৰ নেম অন দ্য লিষ্ট ইউ কেন ৰিচিভ এন SMS উইথ দ্য SSD নাম্বাৰ RSBY URN বাই ক্লিকিং অন গেট ডিটেইলছ অৰ্থাৎ আপোনালোকৰ নাম যদি আছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ মোবাইললৈ SMS যাবৰ সকলোখিনি তথ্যৰ জৰিয়তে নেক্সটটো হৈছে ইউ কেন গ' টু এনি পাব্লিক হস্পিটেল কমিউনিটি ছাৰ্ভিচ চেণ্টাৰ অৰ এমপেনেল প্ৰাইভেট হস্পিটেল ফৰ বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন অৰ্থাৎ আপোনালোকে নিজৰ এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হয়নে নহয় সেয়া জানিবৰ বাবে ওচৰৰ যিকোনো এখন এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হস্পিটেললৈ গ'লেও সেই কথা জানিব পাৰিব আৰু নেক্সটটো হৈছে যে কাইণ্ডলি টেক এনি অফ দ্য ফলোয়িং ফটোজ ID ফৰ বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন অৰ্থাৎ আপোনালোকে নিজৰ এটা ID লৈ যাব লাগিব আৰু সেই ID কেইটা হৈছে আধাৰ কাৰ্ড ৰেচন কাৰ্ড আদাৰ গভৰ্ণমেণ্ট ID উইথ ফটোগ্ৰাফ adoption certificate, birth certificate, driving license, freedom fighter card, NREGA job book, next hoise Kisan photo book, PAN card, pension photo, next voter ID card, ডিজেবিলিটি ID আৰু নেক্সটটো হৈছে চাৰ্টিফিকেট অফ আইডেণ্টিটি হেভিং ফটো ইছ্যুড বাই গেজেটেড অফিচাৰ আৰু আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে 14555 সেই নাম্বাৰটোত কল কৰিও আপোনালোকে সবিশেষ জানি ল'ব পাৰিব এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰত
কোনকেইখন হস্পিটেল এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হয় তাক জানিবৰ বাবে সাৰ্চ কৰিব লাগিব আৰু ইয়াতে দেখিছে ফাৰ্ষ্টতে আপোনালোকে সিলেক্ট কৰিব লাগিব ষ্টেট আসাম আৰু নেক্সট আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট কেইখন সিলেক্ট কৰিব ইয়াতে মই আপোনালোকক দেখাম কামৰূপ ডিস্ট্ৰিক্ট হেভে মই কামৰূপ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিছো আৰু তাৰ পিছত ইয়াত যোনটো ক্যাপচা আছে হেতু দিয়াৰ লগে লগে কামৰূপ ডিস্ট্ৰিক্টৰ কোনকেইখন হস্পিটেল এই আঁচনিৰ অন্তৰ্ভুক্ত হয় হেয়া দেখা পোৱা যাব ইয়া মই সাৰ্চ কৰি দিয়াৰ লগে লগে এখন লিষ্ট ওলাব অৰ্থাৎ যিকেইখন হস্পিটেল এই আঁচনিৰ অন্তৰ্ভুক্ত হয় এই আপোনালোকে দেখিছেই সকলোবিলাক ডিটেইলছত ওলাই যাব আৰু এনেদৰে চাই ল'লে আপোনালোকৰ নিজৰো সুবিধা হ'ব অৰ্থাৎ জানিব পাৰিব যে কোনকেইখন হস্পিটেলে এই আঁচনিৰ অন্তৰ্ভুক্ত হয় আৰু তেওঁলোকে সুবিধা প্ৰদান কৰে সেয়েহে মই আপোনালোকক এইটো দেখাইছোঁ এয়া দেখিছে কেইবাকেইখনো হস্পিটেল এই আঁচনিৰ অন্তৰ্ভুক্ত আছে কামৰূপ ডিস্ট্ৰিক্টৰ নেক্সট মই আপোনালোকক কামৰূপ মেট্ৰো হেয়াও ক্লিক কৰি দেখাই দিছোঁ কোনকেইখন হস্পিটেল কামৰূপ মেট্ৰোৰ অন্তৰ্ভুক্ত হয় আৰু একে ধৰণৰ প্ৰচেছৰ জৰিয়তে আপোনালোকে যাব লাগিব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে এখন পুনৰ আন এখন লিষ্ট ওলাই আহিব যিকেইখন হস্পিটেল কামৰূপ মেট্ৰোৰ অন্তৰ্ভুক্ত হয় আৰু এনেদৰে আজি মই আপোনালোকক এই আয়ুষ্মান ভাৰতৰ বিষয়ে অলপ থুলমূলকৈ ক'বৰ বাবে চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ বহুতৰে সহায় হ'ব আৰু যদিহে আপোনালোকে আজি মোৰ এই ভিডিঅ'টোৰ পৰা সহায় হ'ব বুলি ভাবিছে তেতিয়াহ'লে মোৰ আজিৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ